Good morning everyone, it's me Rajeshri. Welcome to my channel Rajeshri's Collection. আজি মই আকৌ আপোনালোকৰ ওচৰলৈ আহিলো যেহেতু মই কৈছিলো যে মই কালি অলপ নতুন কালেকশন দেখাই থাকিম সো মই আজি বেছি টাইম নহয় অলপ টাইমৰ কাৰণেহে আহিছো আৰু যিমানখিনি পাৰো আপোনালোকৰ ওচৰত আজি দেখাম আৰু যদি কিবা আপোনালোকৰ জানিব লগা থাকে তেনে আপোনালোকে মোক ডাইৰেক্ট কল বা WhatsApp কৰিব মোৰ নম্বৰ দি থোৱা থাকে স্ক্ৰিনত আৰু যদি নিজেও লৈ যাব বিচাৰে তেলে আপোনালোকে মোৰ নিজৰ ঘৰত আহি নিজে চাই লৈ যাব পাৰে আৰু যিমান পাৰে ভিডিওটো লাষ্টলৈকে চাব যেহেতু বহুতখিনি কথা মই লাষ্টতে মেনশন কৰি দিয়া থাকে যেহেতু আপুনি হয়তো WhatsAppত মোক খুদি থাকে তেতিয়া মোক ক'ব নোৱাৰিব কোন ৰিপ্লাই দিব সো মই লাষ্টলৈকে ভিডিওটো চাব তাতে এচ এণ্ড এভৰিথিং মেনশন কৰি দিয়া থাকে কেনেকৈ ল'ব পাৰে বা কি বেনিফিট থাকে বস্তুবোৰ কেনেকৈ ৰাখিব লাগে এইবোৰ মই লাষ্টত এন্ডিঙত সব কৈ দিয়া হয় সো কেদেন আজি মই অলপ গলপতা কালেকশন দেখাম আৰু উইথ প্ৰাইস মই মেনশন কৰি দিম বস্তুটো কোনটো কিমান প্ৰাইজৰ মই ইয়াতে মেনশন কৰি দিম তো আজি ফাৰ্স্ট স্টাৰ্টিংত মই এতিয়া এটা দেখাম এটো হৈছে বহুত ধুনিয়া এটা ইউনিক কালেকশন হয় এটো হৈছে এটা স্কয়াৰ প্লাস দুগদুগি গলপতা হয় এটো টাইপৰ হয় বিৰাট ধুনিয়া আৰু এটোৰ প্ৰাইস হৈছে 38 টকা হৈছে ইয়াৰ প্ৰাইস ইভেন ইয়াৰ ফুলিজুৰ হ'ব এটো টাইপৰ 3800 হৈছে ইয়াৰ প্ৰাইস আৰু এনেকুৱা যদি আপোনাক ৰেডত লাগে তেতিয়াও মুৰশত হ'ব ৰেডটো মুৰশত अवेलेबल আছে যদি ৰেডত লাগে তেতিয়ালে ৰেডটো পাব এটো মাল্টি কালাৰ হয় একচুয়ালি আৰু এটো হৈছে ৰেডত এটো কমপ্লিট ৰেডত হয় এটো যেনেকৈ এটা মাল্টি কালাৰ এটো ৰেডত হয় আৰু এটো হৈছে ইয়াৰিং আৰু ইয়াৰ প্ৰাইসটো ইভেন সেম হয় 3800 হৈছে ইয়াৰ প্ৰাইস 3800 টকা ইয়াৰ প্ৰাইস দুটা প্ৰাইস অলমোস্ট সেম হয় 3800 টকাই হয় দুটা যেটোৱে লয় আপুনি 3800 হৈছে ইচ প্ৰাইস আৰু এটা নেক্সট সেট দেখাম মই হেতু হৈছে গলপতা বহুতখিনি কালেকশন একচুয়ালি মোৰ এট প্ৰেজেন্ট अवेलेबल আছে এটো হৈছে পাটৰ ডিজাইন বহুত ধুনিয়া চাব পাৰে এটো এটা পাটৰ ডিজাইন হয় দেখিবলৈ বহুত ধুনিয়া লাগে পিন্ধিলে আৰু এটো প্ৰাইস হৈছে অকল 2500 হয় আৰু তেনেকুৱাত মুৰশত ঢেৰ আছে আপোনাৰ ঢেৰ মানে अवेलेबल আছে কালাৰ বহুত কালাৰ আছে আপুনি যেনেকৈ বিচাৰে তেনেকুৱা কালাৰতে পাব সো এটো এটা হৈছে সেম তেনেকুৱা এটো মাল্টি কালাৰড হয় এটো চাব পাৰে এটো মাল্টি কালাৰড হয় ইয়াৰিংছ এটো টাইপৰ হ'ব 2500 হৈছে ইয়াৰ প্ৰাইস আৰু তেনেকুৱা এটা আছে ব্লু ফিৰোজা আৰু ব্লু কালাৰড হয় এটো আৰু এটোৰ ইয়াৰিংছৰো হ'ব তেনেকুৱা সেম 2500 টকা হৈছে ইয়াৰ প্ৰাইস আৰু তেনেকুৱা সেম এটা আছে ব্লুত এইটো হৈছে ব্লু কালাৰ বহুত ধুনিয়া এইটো ব্লু এণ্ড হোৱাইট কম্বিনেশনত হয় আৰু এটোৰ প্ৰাইস হৈছে 2500 এবোৰ যিমান দেখিছে এনেকুৱা কালাৰত আছে ৰেড আছে ব্লুত আছে ফিৰোজা আছে এবোৰ বহুত মাল্টি কালাৰ এবোৰ সব গলপতা সিলভাৰ বেস গোল পলিশ হয় এবোৰ সব কালাৰত আছে আৰু এবোৰ সব প্ৰাইস হৈছে অনলি 2500 টকা ইচ এটেখিনিয়ে 2500 টকা প্ৰাইস আৰু এনেকুৱা কমপ্লিট ৰেডটো আছে আৰু এটা গলপতা দেখাম এটো বহুত ধুনিয়া হয় এনেকাও মাল্টি কালাৰ পাব এটো ডিজাইনটো অকমান বেলেগ হয় এটো টাইপৰ হয় এটো ৰেডত হয় আৰু এইজুৰ হৈছে ইয়াৰ গলপতা এনেকুৱা টাইপত আহিব বস্তুটো এটো টাইপত আহিব আৰু এইজু হয় ইয়াৰিং এজু প্ৰাইস 2600 এটো 2600 টকা হৈছে ইয়াৰ প্ৰাইস 2600 টকা হৈছে ইয়াৰ প্ৰাইস আৰু এটা গলপতা ডিজাইন দেখাইছো মই এনেকুৱাৰ মুছে अवेलेबल আছে এইটো মাল্টি কালাৰড হয় তলপনে পুৰা জুনুকা আছে বহুত ধুনিয়া হয় এটো পিনিলো বহুত ধুনিয়া লাগে একচুয়ালি এইটো টাইপৰ হ'ব মাল্টি কালাৰড হয় এটো মাল্টি কালাৰ আৰু এটো ইভেন ইয়াৰ প্ৰাইসটো সেম হয় 2500 হয় আৰু ইয়াৰিংছও হ'ব এনেকুৱা এটো টাইপৰ হ'ব ইয়াৰিং 2500 হয় এটো মাল্টি কালাৰড হয় আৰু আপোনাক যদি হোৱাইটত লাগে আই মিন ৰেডত লাগে ৰঙাত যদি লাগে মাল্টি কালাৰ নালাগে যদি ৰেডত লাগে তো এটো ৰেডত হ'ব এটো হৈছে ৰেডত আৰু এটো 2500 সেম প্ৰাইস 2500 ইয়াৰিংছ এনেকা হ্যাঙ্গিং হ'ব আৰু এটো কালাৰত মোৰ আৰু এটা কালাৰ আছে হেতু ডিজাইনতে আছে এটো হৈছে হোৱাইট এণ্ড ব্লু কালাৰ হোৱাইট এণ্ড ব্লু কম্বিনেশনত আছে এটো হোৱাইট এণ্ড ব্লু কম্বিনেশন আছে না সৰস্বতী পূজা আহিছে আপুনি হোৱাইটটো খুব বহুতে পিন্ধে সৰস্বতী পূজাটো এনেকুৱা ল'ব পাৰে হোৱাইট এণ্ড ব্লু কম্বিনেশনত বহুত ধুনিয়া হয় আৰু ইয়াৰিংছৰো এনেকুৱা হ'ব ইয়াৰিংছৰ হ'ব এটো কালাৰ বহুত ধুনিয়া এজুৰ 2500 আৰু এনেকুৱা মুৰশত ৰেড হোৱাইট মাল্টি কালাৰ अवेलेबल আছে যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব তে পাই যাব 2500 হৈছে ইচ সব 2500 টকা গলপতা হয় খালি এটা দুটা অলপ প্ৰাইসটো বেলেগ হয়
আৰু আছে আৰু এটা আছে এইটো ফিৰোজা কালাৰৰ হয় এইটো চাব পাৰে বহুত ধুনীয়া ফিৰোজা কালাৰৰ হয় এইটো আৰু ইয়াৰ ফুলিযোৰ ইভেন এনেকুৱাই হ'ব আৰু এইটো প্ৰাইচটো হৈছে 2600 হৈছে ইয়াৰ কাট ফিৰোজা এণ্ড ব্লু হয় এইটো 2600 ইয়াৰ প্ৰাইচ হয় আৰু জেঠি পটা গলপটা আছে যিবোৰ মই আগত দেখাইছোঁ ভিডিঅ'ত আৰু বনাই থকা হয় বহুতো অৰ্ডাৰ থাকে এইটো জেঠি পটা যিটো পাথুনত বনোৱা হয় তেনেকুৱা এইটো গল পলিচত বনোৱা হৈছে আৰু ফুলিযোৰ ইভেন এনেকুৱা টপ হ'ব আৰু এইটো প্ৰাইচ হয় 2600 ইয়াৰ প্ৰাইচ এনেকুৱা এভেইলেবল আছে আৰু যদি ৰেডত লাগে ফ্লাৱাৰ্ড হয় উইদাউট হেঙিং লাগে তেতিয়াহ'লে এইবোৰ হৈছে ফ্লাৱাৰ গলপটা হয় এনেকুৱা ফ্লাৱাৰ্ড হ'ব আৰু ফুলিযোৰ চিম্পল টপত হ'ব এনেকুৱা তলপিনে জুনুকা থাকিব লগাব লাগিব মই জুনুকাটো জাষ্ট দেখাইছোঁহে আৰু এইটোৰ প্ৰাইচ হৈছে 2500 টকা হৈছে ইয়াৰ প্ৰাইচ হৈছে 2500 টকা আৰু এটা আছে ডিজাইন এইবোৰ হৈছে স্কুৱেৰৰ যিটো দুটা কালাৰ আছে মোৰ ওচৰত এভেইলেবল এটা হৈছে এনেকুৱা মাল্টি কালাৰ পিন্ধিলে একচুৱেলি ধুনীয়া লাগে এইটো মাল্টি কালাৰত হৈছে এইটো 2500 হৈছে 2500 টকা আৰু তেনেকুৱা সেম ৰেডত আছে স্কুৱেৰ 2500 টকা হৈছে ইয়াৰ প্ৰাইচ হৈছে 2500 ফুলিযোৰ টপত হ'ব টপত হ'ব ফুলিযোৰ আৰু ৰেডত হ'ব এই দুটাৰে প্ৰাইচ হৈছে 2500 টকা সেম প্ৰাইচ বোথ আৰ সেম প্ৰাইচ 2500 অনলি যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপ কৰিব আৰু এটা জেঠি পটা আছে যিটো মই দেখাইছিলোঁ ৰেডত সেম তেনেকুৱা এটা মাল্টি কালাৰত আছে এইটো হৈছে মাল্টি কালাৰ জেঠি পটা বহুত ধুনীয়া হয় যিটো মই দেখাইছিলোঁ ৰেডত এইটো মাল্টি কালাৰত হয় আৰু এইটোৰ প্ৰাইচ হৈছে 2600 ফুলিযোৰ এনেকুৱা টপত হ'ব ডাঙৰ সাইজৰ 2600 হৈছে ইয়াৰ প্ৰাইচ এইটো হৈছে মাল্টি কালাৰ আৰু এইটো এটা হৈছে ফ্লাৱাৰ ডিজাইনৰ গলপটা আৰু এইটো প্ৰাইচ হৈছে 2500 আৰু এইটো প্ৰাইচ অনলি 2500 হয় ফুলিযোৰ এনেকুৱা টপ হ'ব এইবোৰ সব গলপটা কালেকশ্যন হয় গলপটা বহুতখিনি এভেইলেবল আছে আৰু এটা ডিজাইন দেখাম যিটো মই ৰেডত দেখাইছিলোঁ এইটো বহুত ধুনীয়া হয় এইটো মাল্টি কালাৰ্ড হয় ডিজাইনটোৱে ধুনীয়া হয় ইয়াৰ এনেকুৱা টাইপৰ হয় মাজত পুৰা গোল্ডেনত কৰা আছে এইটো আৰু এইটো প্ৰাইচ হৈছে 2600 আৰু এইটোৰ প্ৰাইচ 2600 হয় আৰু এনেকুৱা মোৰ ওচৰত ৰেডতো আছে যদি ৰেডত লাগে ৰেডতো পাব অনলি 2600 হৈছে দুটাৰে প্ৰাইচ সেম বোথৰ সেম প্ৰাইচ 2600 ইচ হয় যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপ কৰিব আৰু যিটো পাটৰ ডিজাইনটো মই দেখুৱালোঁ আপোনালোকক আৰু এটা হোৱাইটত দেখাইছোঁ যিহেতু মই ফুলিযোৰ পিন্ধি আছোঁ চাব পাৰে এইযোৰ হৈছে ইয়াৰ ইয়েৰিং কমপ্লিট হোৱাইট মিনাত হয় বিৰাট ধুনীয়া হয় পিন্ধিলে বেছি ধুনীয়া আহে ইভেন মই ইয়েৰিংযোৰে পিন্ধি আছোঁ ইয়াৰ ইয়েৰিংযোৰ বহুত হেভি হয় আৰু পিন্ধিলে বহুত ধুনীয়া লাগিব যিহেতু সৰস্বতী পূজাৰ কাৰণে চবেই হোৱাইট পিন্ধেই চ' এইযোৰ পিন্ধিব পাৰে কেৰি কৰিব পাৰে আৰু এইটো প্ৰাইচ 3800 হয় 3800 টকা হৈছে ইয়াৰ প্ৰাইচ হোৱাইট মিনাত হয় কমপ্লিট ফুলিযোৰ মই পিন্ধি থকা যোৰে হ'ব ঝুমকা হ'ব আৰু এইটোৰ মুচত অনলি ওৱান পিচ এভেইলেবল আছে চ' এইখিনি মই হেৰি দেখাইছোঁ গলপটা দেখাইছোঁ আৰু কিছুমান মই পাত সোণৰ দেখাই দিছোঁ যাতে বৰ বেছি টাইম নকৰোঁ আজি চ' দুই এটা দেখাই দিছোঁ পাত সোণৰ যিখিনি মোৰ ওচৰত এভেইলেবল আছে এইটো হৈছে এটা পাত সোণৰ গলপটা বহুত ধুনীয়া জাষ্ট কমপ্লিট হৈছে মোৰ পাটৰ হয় এইটো গোটেইটো চাব পাৰে বিৰাট ধুনীয়া হয় পিন্ধিলেও ধুনীয়া লাগে একচুৱেলি মই জাষ্ট পিন্ধিয়ে দেখাই দিছোঁ তেতিয়া শ্ব'টো গম পাব কেনেকুৱা লাগে এইটো জাষ্ট পিন্ধি দিছোঁ পাট হয় মাজে মাজে ৰেডত আছে পাতখিলা এনেকৈ থাকিব আৰু ইয়াৰ ফুলিযোৰ ইয়াত টপত হ'ব টপত মানে ফুলিযোৰ টপ যদিও ডাঙৰ যথেষ্ট এইটো বহুত ডাঙৰ সাইজৰ হয় কাণখনো পুৰা কভাৰ কৰে আৰু এইটোৰ প্ৰাইচটো হৈছে 3400 টকা হৈছে ইয়াৰ প্ৰাইচ 3400 ইয়াৰ প্ৰাইচ যদি লাগে আপোনালোকে হোৱাটছএপ কৰিব আৰু স্ক্ৰীনশ্বটটো মোক হোৱাটছএপলৈ পঠাই দিব আৰু এটা আছে গলপটা এইটো হৈছে স্কুৱেৰ গলপটা এইটো মোৰ ওচৰত অকল ওৱান পিচে এভেইলেবল আছে বহুতে বিচাৰি আছিলে বাট নাছিলে শেষ হৈ গৈছিলে জাষ্ট এতিয়া মোৰ ওচৰত অকল ওৱান পিচ এভেইলেবল আছে যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এইটো হৈছে স্কুৱেৰ গলপটা এইটো
বহুত ধুনীয়া লাগে পিনিলে চাদৰ মেখেলাৰ লগত বহুত ধুনীয়া লাগে আৰু ইয়াৰ প্ৰাইস এটো মই জাস্ট এনে লগাই থৈছো আৰু ইয়াৰ এটো হৈছে ইয়াৰ ফুলি ইয়াৰ প্ৰাইসটো হৈছে 3800 3800 টকা হৈছে ইয়াৰ প্ৰাইস যদি লাগে আপোনালোকে WhatsApp কৰিব মোক 3800 হৈছে ইয়াৰ প্ৰাইস আৰু তেনেকা মণিমালা আছে এটো হৈছে বাখৰুৱা মণি 20টা বাখৰুৱা মণি হয়তো বহুত ধুনীয়া হয় এটোৰ মুছত 2 to 3 পিস अवेलेबल আছে যদি লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব এটো দীঘলকে পিনিব পাৰি বা গলপটা হিচাপে পিনিব পাৰি যেটো মই এটা পিনি আছো কাৰণে শো কৰি দিয়া নাই ইয়াত আৰু এজু হৈছে ইয়াৰ ফুলি দীঘল হ'ব চেইনত উলমি থকা আৰু ইয়াৰ প্ৰাইসটো হৈছে 4200 4200 টকা হৈছে ইয়াৰ প্ৰাইস এবো হৈছে পাট হুনৰ আৰু এতিয়া মই যেটো দেখাই আছিলো হেতু হৈছে গোল্ড পলিশৰ হেতু হৈছে গোল্ড পলিশৰ আৰু এটো হৈছে পাট হুনৰ হয় আৰু এটা দেখাই দিছো দুই এটা এটো এটা হৈছে কুলাট এটো জাস্ট খুলি লও এটা আছে কুলাট মণিমালা ওয়ান পিসে अवेलेबल আছে সব এক হৈ গল এটো মই আগৰ ভিডিও দেখাই থাকো বহুত ধুনীয়া লাগে যিকোনো ব্ল্যাক ড্ৰেছৰ লগত ধুনীয়াকে মিলিব আৰু এটো কুলাট হয় আৰু প্লাস ইয়াৰ ফুলিজুৰ হ'ব টপ সিম্পল টপত হ'ব আৰু ইয়াৰ প্ৰাইসটো হৈছে 1800 অকল 1800 টকা হৈছে ইয়াৰ প্ৰাইস অনলি 1800 যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব 1800 হৈছে ইয়াৰ প্ৰাইস আৰু বহুতখিনি আছে মই এখিনি নেক্সট কে অলপকে দেখাই থাকিম যিমান পৰ দেখাম আৰু এটা জাপি আছে মোৰ ওচৰত বহুতে কৈছিলে জাপি লাগে বুলি জাপি নাছিলে অলমোস্ট ঠিক হৈ গৈছিলে বাট এতিয়া প্ৰেজেন্ট अवेलेबल আছে তো মিডিয়াম সাইজৰ জাপি হ'ব এইটো মনিট আছে বল মনিট আৰু এটো স্মলও নহয় একেবাৰে মিডিয়ামও নহয় এটো মিডিয়াম বিগ হয় চাব পাৰে মই জাস্ট এনে লগাই দিছো এনেকে এটো মিডিয়াম বিগ জাপি হয় এটো আৰু এটোৰ ফুলিজৰ টপ হ'ব আৰু এটো প্ৰাইসটো হৈছে 3800 3800 টকা হৈছে ইয়াৰ প্ৰাইস 3800 হৈছে ইয়াৰ প্ৰাইস যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব 3800 হৈছে ইয়াৰ প্ৰাইস only one piece available আছে সো ইমানখিনি মই দেখালো নেক্সট ভিডিওত মই আকৌ দেখাম আৰু যিমান পাৰে আপোনালোকে মোৰ এই চেনেলটো লাইক কৰিব ফলো কৰিব শেয়াৰ কৰিব আৰু শেয়াৰ কৰিব যিমানক শেয়াৰ কৰে আপোনালোকে মোক এই স্ক্ৰিনশ্বটটো WhatsApp কৰিব তেতিয়া আপোনালোকে যিকোনো জুৱেলাৰী ললে টাপা ডিসকাউন্টত পাব আৰু হেতু অফাৰ মোৰ চলি আছে যেটো মই প্ৰাইস এট মেনশন কৰিছো তাতকে লেছত পাব আপুনি সো যিমান পাৰে শেয়াৰ কৰিব শেয়াৰ কৰিলে আপুনি যিকোনো সেট ললে টাপা অলপ ডিসকাউন্টত পাব আপুনি নাবা আপুনি বাখৰমনিয়ে লয় বা যিকোনো সেট লয় বা এটো টাইপৰে লয় আপুনি ডিসকাউন্টত পাব সো যিমান পাৰে শেয়াৰ কৰিব আৰু আপুনি ম্যাক্সিমাম শেয়াৰ কৰা মুৰলে পঠাব লাগিব আপুনি এজনক দুজনক নহয় হয়তো সাকে আপুনি 5-10 জন বা 15 জনক শেয়াৰ কৰিব লাগিব আৰু স্ক্ৰিনশ্বটটো মোক শেয়াৰ কৰিব তেতিয়া আপোনালোকে ডিসকাউন্টত পাব ওকে দেন আজি মানে কলো আৰু যিমান পাৰে আপোনালোকে চাই থাকিব মোৰ ভিডিওখিনি আৰু চাব কাৰণে আপোনালোকে তাত বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন ভিডিওবোৰ পাই থাকে আৰু যদি কিবা জানিব লাগে মোক WhatsApp কৰি বা কল কৰি মোক নিজে আপোনালোকে মই ৰিপ্লাই হয়তো দিব নোৱাৰিব পাৰো সো আপুনি ডাইৰেক্ট মোলে কল কৰি আপুনি মোক ফটোখন পঠাই দিলে হ'ব আৰু যদি বিচাৰে চাব নিজে ঘৰলৈ আহি চাব পাৰে মোৰ ঘৰ জোৰহাট মৰিয়নি আৰু যদি আপোনালোকৰ জোৰহাট মৰিয়নি তিতাবৰ উচৰাচি হয় ক্যাশ অন ডেলিভাৰী হ'ব আৰু যদি দূৰত হয় তেলে একাউন্ট পেমেন্ট কৰিলে DTDC কুৰিয়াৰ পঠাই দিও দুদিনত পাই যায় দুদিন বা 3 দিন আৰু গুৱাহাটীলৈ এদিনতে পাই যায় ওকে দেন ইমানে দেখালো আৰু নেক্সট ভিডিও আকৌ আপোনালোকৰ ওচৰলৈ আহিম সো টিল দেন বাই হেভ এ নাইস ডে